শুনা পাই আছোঁ যে ৰেচন কাৰ্ডৰ ওপৰত যে মই ভাবোঁ যে চবে ৰাইজে কৈ আছে কিন্তু বস্তুটো ৰূপটো নাৰাখে, যিবিলাক মানে পইচা খাই থাকে। তো এতিয়া মই মানুহ লগাই ৰাখিছোঁ যাতে ৰেচন কাৰ্ডৰ ওপৰত যদি কোনোবা দুৰ্নীতি কৰে ইহঁতে জেলত যোৱাটো খাটাং, জেলত যাবই লাগিব। আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে ষ্ট্ৰিক্টলি যাতে ৰেচন কাৰ্ডখিনি আমি, যেহেতু আমাৰ জিৰ' টলাৰেন্স চৰকাৰ, যে আমাৰ জিৰ' টলাৰেন্স চৰকাৰ, যে মুখ্যমন্ত্ৰীয়ে যাতে ইয়াৰ ওপৰত চকু ৰাখে। আৰু মই নিজেও চকু ৰাখিছোঁ মোৰ সমষ্টিত, কিয় ৰাইজৰ পৰা এটা কমপ্লেইন আহি আছে যে এটা ৰেচন কাৰ্ডত নামত 2,500 3,000কৈ টকা লোৱা হৈ আছে। তো তাৰ কাৰণে মই ৰাইজক বিশেষকৈ অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে 1 টকাও দিব নালাগে। যদি ৰেচন কাৰ্ড নহয় আপোনালোকে মুখ্যমন্ত্ৰীক ট্ৰেক কৰি দিয়ক আৰু আপোনালোকে কমপ্লেইন দিয়ক ডিচিত তাত, আমাৰ তাতো আহক। মই ভাবোঁ যোনে টকা খোজে ইয়াৰ সাজা হ'ব, আৰু যোনে ৰেচন কাৰ্ডৰ নামত দুৰ্নীতি কৰিব সি জেলত যাব লাগিব। এই ক্ষেত্ৰত স্যাৰ আপনি MCLA হিসেবে কি রাজনৈতিক কিবা হস্তক্ষেপ করব নাকি? মই MCLA হিচাপে মোৰ সমষ্টিটো মই চাব পাৰোঁ, মোৰ সমষ্টিত মই হস্তক্ষেপ কৰিম। কোনোবা যদি পইচা লৈছে আৰু পইচা লোৱাৰ কাৰণে অলৰেডি মানুহ ঘূৰি আছে, তো ময়ো প্ৰুফ লোৱাৰ কাৰণে মানুহ লগাই দিছোঁ। যদি হাতে নাতে ধৰা পৰে ইহঁতে জেলত যাব। আৰু মই ভাবোঁ আৰু ৰাইজক মই চব জেগাত এটা মিটিং কৰি পেলাই সজাগ কৰি দিছোঁ যে ৰাইজে পইচা দিব নালাগে, যে পইচা দি ৰেচন কাৰ্ড এনে হৈ যাব আপোনাৰ ৰেচন কাৰ্ড। আপোনালোকে ইমান দুখীয়া দৰিদ্ৰ মানুহ, যাতে আপোনালোকে কষ্ট কৰি যে গৰু ছাগলী বেচি আনি এই দালাল চক্ৰত পইচা দিব নালাগে। ৰেচন কাৰ্ডৰ ওপৰত যে মই ভাবোঁ যে চবে ৰাইজে কৈ আছে কিন্তু বস্তুটো ৰূপটো নাৰাখে, যিবিলাক মানে পইচা খাই থাকে। তো এতিয়া মই মানুহ লগাই ৰাখিছোঁ যাতে ৰেচন কাৰ্ডৰ ওপৰত যদি কোনোবা দুৰ্নীতি কৰে ইহঁতে জেলত যোৱাটো খাটাং, জেলত যাবই লাগিব। আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে ষ্ট্ৰিক্টলি যাতে ৰেচন কাৰ্ডখিনি আমি, যেহেতু আমাৰ জিৰ' টলাৰেন্স চৰকাৰ, যে আমাৰ জিৰ' টলাৰেন্স চৰকাৰ, যে মুখ্যমন্ত্ৰীয়ে যাতে ইয়াৰ ওপৰত চকু ৰাখে। আৰু মই নিজেও চকু ৰাখিছোঁ মোৰ সমষ্টিত, কিয় ৰাইজৰ পৰা এটা কমপ্লেইন আহি আছে যে এটা ৰেচন কাৰ্ডত নামত 2,500 3,000কৈ টকা লোৱা হৈ আছে। তো তাৰ কাৰণে মই ৰাইজক বিশেষকৈ অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে 1 টকাও দিব নালাগে। যদি ৰেচন কাৰ্ড নহয় আপোনালোকে মুখ্যমন্ত্ৰীক ট্ৰেক কৰি দিয়ক আৰু আপোনালোকে কমপ্লেইন দিয়ক ডিচিত তাত, আমাৰ তাতো আহক। মই ভাবোঁ যোনে টকা খোজে ইয়াৰ সাজা হ'ব, আৰু যোনে ৰেচন কাৰ্ডৰ নামত দুৰ্নীতি কৰিব সি জেলত যাব লাগিব। এই ক্ষেত্ৰত স্যার আপনি MCLA হিসেবে কি রাজনৈতিক কিবা হস্তক্ষেপ করব নাকি? মই MCLA হিচাপে মোৰ সমষ্টিটো মই চাব পাৰোঁ, মোৰ সমষ্টিত মই হস্তক্ষেপ কৰিম। কোনোবা যদি পইচা লৈছে আৰু পইচা লোৱাৰ কাৰণে অলৰেডি মানুহ ঘূৰি আছে, তো ময়ো প্ৰুফ লোৱাৰ কাৰণে মানুহ লগাই দিছোঁ। যদি হাতে নাতে ধৰা পৰে ইহঁতে জেলত যাব। আৰু মই ভাবোঁ আৰু ৰাইজক মই চব জেগাত এটা মিটিং কৰি পেলাই সজাগ কৰি দিছোঁ যে ৰাইজে পইচা দিব নালাগে, যে পইচা দি ৰেচন কাৰ্ড এনে হৈ যাব আপোনাৰ ৰেচন কাৰ্ড। আপোনালোকে ইমান দুখীয়া দৰিদ্ৰ মানুহ, যাতে আপোনালোকে কষ্ট কৰি যে গৰু ছাগলী বেচি আনি এই দালাল চক্ৰত পইচা দিব নালাগে।